এবাৰ আমাৰ মঞ্চত উৎপল ডেকাই এটা কমেডি কৰিব উৎপল ডেকাই কমেডি এটা কৰিব আপোনালোকে চাই ভাল পাব নিশ্চয় আৰু ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সারাকা পাই গছত লগাই খতমত বলে তাৰাৰাৰা হে বলে তাৰাৰাৰা লাও পুলি লড়াই লুলু রুলু লাহে লফা বলে তাৰাৰাৰা হে বলে তাৰাৰাৰা হে পাৰ চৰাই উৰি গলে পালে নদী পাৰ বলে তাৰাৰাৰা হে তাৰাৰাৰা ও কত ঘর পৰি থাকিল গুটে হুকুবাৰ বলে তাৰাৰাৰা হে তাৰাৰাৰা तरफ कहते पांडे के निकले मारे चढ़ चकटे नाचले बोलो तारारारा मैं 4:30 बजे घुमाए आसो दुटा अक्षय में जबान का धरी कले बोल बिहारी आज भावना साबले जान लंगिया का मैं संकीर्तन करिए से मैं चाय आछो एक बार ढिम ढिम दबा को बाइसे और दुटा अक्षय में जबान लगा सफेद कापड़ धरी আছে বাসমান में যখন सफेद कापड़ देखा নাই জিন্দা ভগবান দেখা নাই আজি যখন জিন্দা ভগবান দেখিলো ভগবান के धरी भरी হে करी मैं बिहारी ओकले पर हटाई दिले की हबा फिर बार गहिसु स्वाली हाथ লাগিছে 500 টাকা ভরিছো গোটে রাতি ফিরি পিতাম আঠু করাই থই দিছে সেইকাৰণে কাহিছো বিহাৰী লোক মে অসমে ভাওনা চাবলৈ যাবি কোনো প্ৰবলেম নাই আছে ছোৱালীকে হাত লাগিব 500 টাকা ভৰিবি গোটে ৰাতি ফিৰি পিতাম আঠু কৰাই থৈ দিব লেকিন টিকনি কেডা বান্ধি ৰাখিবি লেকিন টিকনি আহিদে ধন্যবাদ এটো আৰু আছে দিম বাও আছে कैसे लगा मना मजाक আমি ওখানে ভগ কি ভাওনা বসন্ত লাগে ঘরে মথুরা বাখিয়ে পূজা কংখর করে নাকি কংখক তেজি অন্য দেবতার পূজা যদি হে করে অন্য দেবতার পূজা জানিবা এই কংখর হাতে না পাব নিষ্ঠা কিউ দি মাৰিব লাগিব এসো এনেকুৱা এটা বস্তু আছে আমাৰ গুৰিত আমি এবাৰ কৈ থোৱা দুদিনৰ আগত যেনিবা মই এখন চিনেমা বনাব লাগে মই চিনেমাখন বনাবলৈ গৈ আছো মই এটা ধুনীয়া এটা প্ৰগ্ৰেমত সোমালো প্ৰগ্ৰেম চলি থকা মাজতে সময়খন লৈ মই প্ৰগ্ৰেমত সোমালো যে মই গুৱাহাটীৰ পৰা আহিছো এখন মোক চিনেমা বনাব লাগে যোনখন চিনেমাত মোক এজন ভাল হ্যান্ডসাম ল'ৰা লাগে হি হাঁহিব জানিব লাগিব দুখ কৰিব লাগিব কান্দিব পাৰিব লাগিব তেনেকুৱা বহুতো চিন জুই তাৰ গুণ আছে কোনোবা আছে নেকি সুধোঁতে এজন ল'ৰা উঠি পিনে ক'লে যে ময়ে ক'লোঁ মই আছোঁ তেওঁ মাতিলে মই সুধিছোঁ প্ৰথম প্ৰশ্নটো আপুনি যদি মোৰ চিনেমাখনত যদি অভিনয় কৰিব বিচাৰে আপোনাক কওকচোন আপোনাৰ পেট বিষাইছে আপুনি এতিয়া কেনেকৈ ক'ব আপোনাৰ যোনটো ডাক্তৰ আপোনাক সুধিব সি তেতিয়া কৈছে সেই ল'ৰাজনে কৈছে সেইটো সময়ত ছাৰ মোৰ পেট বিষাইছে বাৰু ঠিক আছে তুমি যদি ভাল কৰিছা তেতিয়া ক'লে তুমি এটা হাঁহি হাঁহি কোৱাচোন ছাৰ হাঁহি উঠাটো কেনেকৈ পেট তুমি যদি চিনেমাখনত কৰা তেনেহ'লে হাঁহি হাঁহি ক'ব লাগিব তেতিয়া ল'ৰাজনে কৈছে হাঁহিছে কৈছে দেই ধুনীয়া হৈছে হাঁহিটো তুমি পাৰিছা তুমি এবাৰ কান্দি কান্দি কোৱা বুলি ক'লে এতিয়া ল'ৰাজনে কৈছে ছাৰ এবাৰ চেষ্টা কৰি চাওঁ তুমি কৰি চোৱা কান্দিছে ছাৰ ছাৰ আজি ছাৰ দুদিন ছাৰ মোৰ এই পেটটো এটা চাইডে বহুত বিষাইছে তেনেকৈ হৈ আছে তেনেকৈ চিনেমাখন হৈ আছে নাটকখন ল'ৰাজনে এপিটাক তেওঁ লৈ আছে থাকা লৈ এটা সময়ত পালেগৈ তোমাক ডাক্তৰে যদি তুমি ডাক্তৰ হৈ যোৱা তুমি ডাক্তৰক পেচেণ্টটোক কেনেকৈ বেজি দিবা তুমি হাঁহি হাঁহি এটা বেজি দি দিয়াচোন এতিয়া চিঞ্চটো ল'লে হাতত লৈ পিনে সুধিছে কি বিষাইছে তোমাৰ মোৰ পেট বিষাইছে তোমাৰ আজি মই কমৰত দিম মই আজি তোমাৰ কমৰত দিম ধুনীয়া হৈছে এনেকৈ কৈ নাটকখন আৰম্ভ হ'ল নাটকখন আৰম্ভ হোৱাৰ পিছতে আকৌ আহিলে তোমাৰ হাঁহি আহিলে হাঁহি সেইদৰে আকৌ হাঁহিলে বোলে ধৰি লওক সঁচাই মই এবাৰ কমৰত বেজি দিম লগ পাম আকৌ দিম ভাল আছে মুভিত এতিয়া ৰাখিছোঁ আৰু সময় হৈছে যাব হৈছে লগ পাই আজি বিয়া ঘৰতে অকণমান খবৰ এটা ল'লোঁ লগ পালোঁ সকলো ছাবস্ক্ৰাইবাৰ আছে ছাবস্ক্ৰাইবাৰ কৰিব ডিউটি আছে যাব লাগিব মই লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মই বহুত ভিডিঅ' আছে পাব মই বনাই আছোঁ নাটক ভাওনা সকলো কৰোঁ লগ পাব জয়মতি কৰিম এতিয়া অলপ দিনৰ পিছত তাত পাব তাৰপিছত ৰাস আহি আছে আমাৰ গল্ডেন জুবলি হ'ব এতিয়া নেক্সট 2023 তাত লগ পাব তেওঁলোকক মাতিম ছাবস্ক্ৰাইবাৰ কৰিব আহিব দেই সকলোকে কুটলুংকে বজাই দিব আৰু